আজি বনালোঁ ক'লা কচুৰ সৈতে মচুৰ দালি। প্ৰথমতে কচুখিনি কাটি লৈ দালিখিনি 15 মিনিট সময় পানীত তিয়াই থৈছিলোঁ। এতিয়া কচুখিনি নিমখ অকণমান দি বইল কৰি লৈছোঁ। বইল হৈ যোৱাৰ পিছত কচুখিনিৰ পৰা পানী এইদৰে চেকি লৈছোঁ। কেৰাহীত তেল গৰম কৰি তাতে পাঁচফোৰণ অলপ আৰু লগতে পিঁয়াজ, জলকীয়া, নহৰু, আদাৰ পেষ্ট দি অকণমান সময় ভাজি লৈছোঁ। হালধিৰ গুড়ি, জলকীয়া গুড়ি, মছলাৰ গুড়ি দি ভালদৰে মছলাখিনি ভাজি লৈ তাত গোটা বিলাহী এটা টুকুৰা টুকুৰকৈ কাটি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছতে বইল হোৱা কচু শাকখিনি দি আকৌ এবাৰ লৰাই লৈছোঁ। এতিয়া ইয়াত মই জোখমতে নিমখ দি আকৌ এবাৰ লৰাই লৈছোঁ। এতিয়া মচুৰ দালিখিনি দি আকৌ এবাৰ ভালদৰে ভাজি লৈ দাইলখিনিৰ সৈতে কচু শাকখিনি অকণমান সময় সিজিবলৈ বুলি থৈছোঁ। ইয়াৰ পিছতে মই কুহুমীয়া গৰম পানী দি দাইলখিনি সিজিবলৈ থৈ দিছোঁ আৰু এয়া চাওক ঘন হৈ আহি গৈছে আমাৰ কচু তৰকাৰীখন। লগতে শেষত জালুকৰ গুড়ি ছটিয়াই দিছোঁ আৰু এয়া আজি আমাৰ ভাতৰ কাঁহীখন ৰেডি হৈ গৈছে।